Guys, welcome to my YouTube channel Evos Blog. তো গাইজ আকৌ এটা Evos চেনেলৰ আকৌ এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ গাইজ। তো গাইজ আজি বৰ্তমান গধূলি সময় হ'ল, তো স্কুলৰ পৰা আহিলোঁ। তো ভাবিলোঁ যে অলপমান যিহেতু সৰস্বতী পূজা এতিয়ালৈকে যোৱাই নাই, তথাপি আৰু বগৰী খোৱা একদম শেষ হৈ যাব লাগছে আৰু বগৰী তো সেইকাৰণে ভাবিলোঁ যে আজি গধূলি বগৰীকে খাওঁ দিয়ক। তো সেইকাৰণে আহিলোঁ আমি শালবিৰ মাজত। এতিয়া বগৰী গাছ বহুত আছে আৰু, তো এতিয়া খাম আমি বগৰী। তো সেইকাৰণে আহিলোঁ আৰু, তো চাই থাকোঁ এইটো ভিডিঅ' শেষলৈকে। আৰু কি কৰোঁ কি নকৰোঁ নাজানো, আৰু ভিডিঅ'টো কেনেকুৱা হ'ব আজিৰ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো বলক তেনেহ'লে আৰু এয়া গাইজ চাওক, বগৰী চব পকি গৈছে আৰু গাইজ কি কবি আৰু পূৰা পকিছে। ইমান ভালকৈ পকা নাই যদিও শেষ হৈ আছে, আৰু সেইকাৰণে ফাইনেলি আমিও আহিলোঁ দিয়ক আজি খাবলৈ। তো শেষ হ'লে আৰু খাব নোৱাৰিম, তো সেইকাৰণে খাবলৈ আহিলোঁ অলপ। তো প্ৰথমতে ছিঙি ল'ব লাগিব গাইজ, তাৰপিছত কুহুৰি খাম আৰু। পোকা বগৰী, তো টেষ্ট কৰি চাব লাগিব অলপমান। তো টেষ্ট কৰি চাওঁ আৰু বঢ়িয়া গাইজ বঢ়িয়া। ফাইনেলি বগৰী ছিঙি ল'লোঁ আৰু, তো খাব লাগিব আৰু। তো বহুতে সৰস্বতী পূজা মানে, আৰু সৰস্বতী পূজাৰ পাছতহে বগৰীটো খায়। তো আমি একদম মানে নামানোৱেই আৰু, সৰস্বতী পূজা আহি নাপায় তো তাতে শেষ হৈ যায় আৰু গছৰ বগৰী একদম শেষ হৈ যায়। তো টেঙা বস্তু খাবলৈতো মন যায় আৰু, তো সেইকাৰণে খাওঁৱে আৰু, সেনেকুৱা মানা একদম নাখায় আৰু। বলক তেনেহ'লে খাওঁ আৰু। তো আপোনালোকে খাইছেনে খোৱা নাই, তো কমেণ্টত জনাব আৰু। তো বলক তেনেহ'লে আৰু এতিয়া আমাৰ জেগাটোত তো প্ৰায় আহি থাকোঁ আৰু আমি এই জেগাটোত, তো তাত গৈ খাওঁ আৰু। তো গাইজ চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিয়ক। আৰু গাইজ যিজনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যিজনে নতুনকৈ চাই আছে মোৰ চেনেলটো, তো কি কৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু সোনকালে মোৰ চেনেলটোত 1K ছাবস্ক্ৰাইব কৰিব। 1K ছাবস্ক্ৰাইব ইমান সোনকালে নালাগে দিয়ক, তো 500 ছাবস্ক্ৰাইব প্ৰথমতে কৰি দিয়ক, তাৰপিছত 1K ছাবস্ক্ৰাইব তো কৰি দিব আৰু, জানেই আপোনালোকে। তো এতিয়া বগৰীটো খাই লওঁ আৰু। এয়া আহি পালোঁ গাইজ আমাৰ ঠাইখনত আৰু, চুইচগেট সৰুকৈ। তো ইয়াতে আহোঁ আমি, পুৰা ধুনীয়া আৰু ঠাইখন, খেতি পথাৰৰ মাজত, চাৰিওফালে খেতি পথাৰ গাইজ, আৰু বগৰী গছ। তো খাম আৰু কুহুৰি আজি ইয়াত বগৰী। তো গাইজ ফাইনেলি খোৱা ষ্টাৰ্ট আৰু, ইয়াত চব ৰেডি বগৰী গাইজ। পুৰা বঢ়িয়া লাগছে গাইজ, বঢ়িয়া খাই কিনে। তো আপোনালোকে খাব, ভাল লাগে আৰু। সৰস্বতী পূজা একদম মানাই নাখায় আৰু গাইজ, কি কবি আৰু, তাৰ আগতে শেষ হৈ যায়, নহ'লে খাব নাপাম। তো সেইকাৰণে আহিলোঁ দিয়ক ফাইনেলি খাবলৈ আজি। তো বঢ়িয়া লাগছে প্ৰথম দিনা খাই। বঢ়িয়া গাইজ বঢ়িয়া। গাইজ ফাইনেলি বগৰী খোৱা হ'ল আৰু। তো গাইজ এতিয়া কেইবাৰমান বেগজাম মাৰিম আৰু, তো বেগজাম মাৰি আজি ভিডিঅ'টো সামৰিম আৰু। তো গাইজ ব্লগ তেনেহ'লে আৰু বেগজাম মাৰোঁ অলপমান, বহুত দিনৰ মূৰত আজি বেগজাম অলপমান মাৰি চাওঁ আৰু। এনেকুৱা খেতি পথাৰ দেখিলে আৰু মাৰিব মন যায়, বহুত ভাল লাগে আৰু এতিয়া। তো ব্লগ তেনেহ'লে গাইজ বেগজাম মাৰোঁ আৰু কেইবাৰমান। গাইজ ফাইনেলি ৰেডি বেগজাম মাৰিবলৈ। তো চলা পূৰা খুলি ল'লোঁ আৰু, তো এতিয়া বেগজাম মাৰিব লাগিব আৰু। কেনেকুৱা পাৰোঁ কেনেকুৱা নাপাৰোঁ আপোনালোকে চাই থাকক, ভিডিঅ'টো দেখাম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু লাইক কৰক এটা এইটো ভিডিঅ' চাই আছে যদি আপোনালোকে। তো গাইজ ব্লগ তেনেহ'লে আৰু
দেখিছা পুৰা সুন্দৰ নাজাৰা আৰু এইবিলাক পুৰা আৰু গাইজ কি কবি আৰু বহুত দিন হৈ গ'ল ট্ৰেইনিং নিদিয়া তো সেইকাৰণে আৰু এটাও ঠিকেও হোৱা নাই আৰু তো খেলি বাৰু মানে পাহৰিমেই আৰু চাগে এনেকুৱা হ'ব আৰু কিন্তু কি কৰিবি গাইজ তো মাজে মাজে সময়ে এনেকৈ দিব মন যায় কিন্তু আজি মাৰিলোঁ ফাইনেলি আৰু বহুত দিন হৈ গ'ল সেইকাৰণে পৰা নাই আৰু একদম মানে ভালকৈ আৰু দিব পৰা নাই এটাও তো কি কবি গাইজ ট্ৰেইনিঙে মেইনটো তো ট্ৰেইনিং থাকিলেহে পৰা যায় এইগিলাখান বস্তু তো ট্ৰেইনিং নাই সেইকাৰণে আৰু নোৱাৰিলোৱে আজি তো আহিম কোনোবা দিন চাগে আৰু ভালকৈ মাৰিম আৰু ভালকৈ চাব আপোনালোকে ভিডিঅ'টো তো যিদিন আহোঁ আপোনালোকে ভিডিঅ' দেখা পাব আপোনালোকে তো গাইজ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পৰা তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যি মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ সোনকালে মোৰ চেনেলটোৰ 500 ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে আজিৰ ভিডিঅ'টো গাইজ এইখিনিতে আছিল আৰু এইটো ভিডিঅ' ভাল লাগিলে এটা লাইক কৰি দিব তো বহুত কষ্ট কৰিলোঁ আৰু তো বহুত কি কবি আৰু এক্সামত দিব নোৱাৰিলোঁ তো আপোনালোকক ভালকৈ দেখিব নোৱাৰিলোঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু শ্বৰ্টকৈ আছিল আৰু গাইজ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব নাপাহৰিব আজিৰ ভিডিঅ'টো এইখিনিতে টাটা বাই বাই আৰু এটা নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ দিয়ক আৰু তো গাইজ টাটা বাই বাই আজিৰ ভিডিঅ'টো এইখিনিতে আৰু টাটা বাই বাই